নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় ভাল। খবৰ ভালেই হ'ব কাৰণ আজি বহুদিনৰ মূৰত নেট খুলি দিলে। আজি দেখাবলৈ গৈ আছোঁ কোকৰাঝাৰ জিলা যোগী সন্মিলনৰ যি সোণালী জয়ন্তী উদযাপন। আজি তাৰ আৰম্ভণি হ'ল আৰু এই আৰম্ভণিৰ কিছু দৃশ্য আপোনালোকৰ মাজত দেখুৱাবলৈ লৈ গৈ আছোঁ আৰু ভিডিঅ'টো পলম নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজি কি হ'ব, ক'ত কি হ'ল, সেই সকলোখিনি দৃশ্য আপোনালোকৰ আগত ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। আমি আমার রাজ্যের এখনই গামছায় জ্ঞাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ লগতে তেওঁক দুখন ৰখাৰ বাবে টানি অনুৰোধ কৰিছোঁ। থেংক ইউ। আজিৰ এই সভাখনত সমবেত হোৱা আই মাতৃ তথা মোৰ জ্যেষ্ঠ ব্যক্তিসকল আৰু ইয়াত উপস্থিত হ'ব পৰা মোৰ ভাই বন্ধুসকল, এই মুহূৰ্তত আজিৰ সভাৰ যিখন মূল তৰণ, সেইখন তৰণ উন্মোচন কৰিবলৈ পাই মই নিতৈ আনন্দিত আৰু আশা ৰাখিছোঁ যাতে এই তিনিদিনীয়া বৰ্ণাঢ্য অনুষ্ঠানখন সুকলমে পাৰ হৈ যায় আৰু ৰাইজৰ সহায় সহযোগ কামনা কৰি মই মূল তৰণখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। মাননীয় সভাপতি শ্ৰী ভূপেন কেন্দ্ৰক আমি উদযাপন পৰা আহ্বান কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা মাননীয় শ্ৰী মুকুন্দ ডাঙৰীয়া, উদযাপন সমিতিৰ মাননীয় সভাপতি শ্ৰী ভূমিধৰ ডাঙৰীয়া, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বঙাইগাঁও জিলা আৰু আদি কৰি বিদেশী বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা জিলামন্ত্ৰীয়ে বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, আমাৰ উদযাপন সমিতিৰ উপদেষ্টাসকল, বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, ৰাজধানী সন্মিলনী সভাপতি সম্পাদক সমিতিতে বিষয়ববীয়া কৰ্মকৰ্তাসকল, কোকৰাঝাৰ জিলা নামযোগী যুৱ সন্মিলনীৰ সভাপতি সম্পাদক, মহিলা সন্মিলনীৰ সভাপতি সম্পাদিকা সমিতিতে বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল আৰু সদৌ লগতে আমাৰ এই পবিত্ৰ স্থলীত এই মুহূৰ্তত উপস্থিত হৈ পৰা মই ৰাইজ আই মাতৃসকল তথা
ভাইটি ভণ্টি বন্ধু-বান্ধৱ কোকৰাঝাৰ জিলা নাগৰিক সন্মিলনী পতাকা উত্তোলন কাৰ্যসূচী আগবাঢ়িছোঁ। আজি আমাৰ সৌভাগ্যৰ দিন আৰু আজি এটা অতি আনন্দৰ দিন। আমি কোকৰাঝাৰ জিলা যোগী সন্মিলনীয়ে 50 বছৰ অতিক্ৰম কৰিলোঁ, সোণালী জয়ন্তী বৰ্ষ। লগতে আপোনালোকে দেখিছে আৰু পতাকা 100খন আমাৰ উত্তোলন হ'ব। এইখন হ'ল আমাৰ অসম প্ৰাদেশিক যোগী সন্মিলনে এইবাৰ 2019 চনত শতবৰ্ষ গৰকিলে। তাৰ কাৰণে আমি জিলাভিত্তিক এই শতবৰ্ষ অনুষ্ঠানৰ 100খন পতাকা উত্তোলন কৰিব ওলাইছোঁ। এই চেগতে আমাৰ জাতিটোৰ উন্নয়নৰ হকে আমি চৰকাৰক আমি আপত্তি জনাম। আমাৰ বিশেষকৈ আমাৰ লোৱাৰ আসামত কোকৰাঝাৰ জিলাকে ধৰি লোৱাৰ আসামৰ মানুহখিনি আমি যিটো পৰিস্থিতিত আছোঁ, আমাৰ ইয়াত আমি নাথযোগী জাতিখিনি যদি জনজাতি নহয় তেতিয়াহ'লে আমি অসুবিধাত পৰিম। গতিকে আমাৰ প্ৰথম দাবীটোৱেই থাকিব আমাৰ জনজাতিক। তাৰপিছতে আমাৰ উন্নয়ন। এতিয়া আমাৰ যিটো 2010 চনত অসম চৰকাৰে আমাৰ নাথযোগী ডেভেলপমেণ্ট কাউন্সিল দিছিল, সেই কাউন্সিলটো আজি বিজেপি চৰকাৰ অহাৰ পিছত প্ৰায় নিষ্ক্ৰিয় হৈ গৈছে। যোৱা 2 বছৰৰ পৰা 30 লাখ 25 লাখ তেনেকুৱা কিবা এটা টকা দিয়ে আছে। কিন্তু আগত যেনেকৈ চৰকাৰে 2 কোটি 3 কোটি টকা দিছিল, তেনেকুৱাকৈ বৰ্তমানৰ চৰকাৰকো আমি দাবী জনাইছোঁ। আজিৰ এই সভাযোগে আমি দাবী জনাইছোঁ আমাৰ এই নাথযোগী ডেভেলপমেণ্ট কাউন্সিলটো আমাৰ কাৰ্যক্ষম কৰি উপযুক্ত টকা পইচা যাতে দিয়ে, আবণ্টন দিয়ে আৰু আমাৰ এই যিখিনি আমাৰ গৰীব দুখীয়া নাথযোগীৰ লোক আছে তেখেতসকল যাতে আমাৰ এই নাথযোগী ডেভেলপমেণ্ট কাউন্সিলৰ অৰ্থ সাহায্যৰ পৰা কিছু উপকৃত হ'ব পাৰে, তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে আমাৰ আজিৰ এই যিটো পৰিৱেশ দেখিব পাইছোঁ অসমত, এটা সঁচাকৈ বৰ দুখ লগা পৰিৱেশ। এই ক্ষেত্ৰত আমি নাথযোগীসকল আমি পিছত নাই। আমি নাথযোগীসকলক কাৰ বিপক্ষে আমি আছোঁ আৰু সদায় থাকিম অসমৰ গোটেই জাতি জনগোষ্ঠীৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত। আৰু আমাৰ যিটো পৰিৱেশ, আমাৰ নাথযোগীসকল সদায় অৱহেলিত হৈ আছে। 43 লক্ষৰ ওপৰত আমি জনসংখ্যা আজি আছোঁ। আজি এটা আমাৰ গৌৰৱৰ দিন। অৰাজনৈতিক সংগঠন হিচাপে আমি প্ৰথমবাৰত শতবাৰ্ষিকী গঢ়ি কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ জাতিটো উত্তৰণৰ কাৰণে যিটো আমাৰ ডেভেলপমেণ্ট কাউন্সিল 2010 চনত গঠন কৰি দিয়া হৈছিল, এই ডেভেলপমেণ্ট কাউন্সিলত আমি মুঠেই সন্তুষ্ট নহওঁ। আমাৰ জাতিৰ উত্তৰণৰ কাৰণে, যিহেতু আমাৰ সীমাত সিঁচৰিত হিচাপে আছোঁ আমি গোটেই জিলা অসমত, গতিকে আমি ছেটেলাইট কাউন্সিল আমি পোষকতা কৰিছোঁ আৰু এই ছেটেলাইট কাউন্সিলৰ জৰিয়তেহে আমাৰ জাতিৰ সুশাসন কৰিব পাৰিম আৰু আমাৰ জাতিৰ উন্নতি আমি কৰিব পাৰিম, এই আশা ৰাখিছোঁ। আৰু আমি সকলোৰে পৰা বিশেষকৈ আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ বা ভাৰত চৰকাৰক আমি আহ্বান কৰিব বিচাৰিছোঁ যাতে ছেটেলাইট কাউন্সিলৰ গঠন কৰাৰ
জৰিয়তে আমাৰ জাতিটোক উত্তৰণৰ সময় লৈ যায় সেয়া আমি কামনা কৰিছোঁ। আপনি কার বিরোধিতা করে নাকি? আমি কাৰ বিৰোধিতা কৰোঁ? আমি কাক সমৰ্থন নকৰোঁ? এইকাৰণে নকৰোঁ, ইয়াক খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এটা ডাঙৰ প্ৰত্যাহ্বান, সেইকাৰণে আমি কাৰ বিৰোধিতা কৰোঁ।